নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আজি বতৰটো ফৰকাল, সেইকাৰণে এটা ভিডিঅ' বনাবলৈ মন গ'ল আৰু এয়া টেঙা খোৱাৰ পৰাই আৰম্ভ কৰি দিলোঁ। ৰবাব টেঙাৰ বতৰ আহি গ'ল, এতিয়া ৰ'দত বহি ৰবাব টেঙা খোৱাৰহে কথা। আজি আকৌ কাতি বিহু, ভাবিছিলোঁ ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিম, কিন্তু দিনটো ইটো সিটো কামত ব্যস্ততাৰ বাবে এয়া টেঙা খোৱাৰ পৰাহে আৰম্ভ কৰিলোঁ। কাতি মানে কঙালী, কিন্তু এইবাৰ অসমত কাতি বিহু আৰু কঙাল। গধূলি সময়ত পথাৰলৈ গ'লোঁ এয়া চাকি জ্বলাবলৈ, আকৌ এয়া ঘৰতো চাকি জ্বলোৱা যোগাৰ। কাতি বিহুৰ বিশেষ তুলসী পূজা, গতিকে তুলসী তলত চাকি জ্বলালোঁ আৰু আন আন ঠাইবিলাকতো চাকি জ্বলাই আমি তুলসী তলত প্ৰাৰ্থনা কৰি এয়া প্ৰসাদৰ আয়োজন। বিহু বুলি ক'লে সৰু থাকোঁতেই উৎসাহটো বেছি আছিল। আগতে যে গাইছিলোঁ, তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধেনু ধৰে। সময়ৰ পৰিপ্ৰেক্ষিতত আজিকালি কিছুমান নিয়ম নোহোৱাই হৈ গ'ল। আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰে এইবোৰ নাজানে। শৈশৱৰ ফূৰ্তিবোৰ যে কোনোবাখিনিত হেৰাই গ'ল। ওচৰতে এয়া বিহু খাবলৈ গৈ এয়া উভতি আহিলোঁ হাতত প্ৰসাদৰ টোপোলা।